আজি যাবলৈ ওলাইছোঁ চিভিললৈ। মানে কি হৈছে, এইকেইদিন সদায় ৰাতি হ'লে জ্বৰ উঠে আৰু দেখিছে বেমাৰী লাগিছে চাগে। জ্বৰ উঠাতকৈ দেখিছে এডাল শিৰ বিষ হৈ পেলাই ডিঙিটো মোৰ ফুলি গৈছেগৈ। ভাবিছোঁ এবাৰ ডক্তৰৰ ওচৰত দেখাই আহোঁ কি কয়। যদি ইয়াত দেখাই ভাল নহয় আৰু আকৌ বেলেগত দেখাব লাগিব। কিন্তু গোটেই মোৰ ডিঙিটো ফুলি গৈছেগৈ। ৰাতি হ'লে মানে বেছি ঠাণ্ডা পৰিলে অলপ বেছিয়ে হয়। টেবলেট খাইছোঁ কিন্তু ভাল হোৱা নাই। আজি 3-4 দিন হৈ গৈছে। ভাবিছোঁ আজি দেখাই লওঁ কি হয়। চাই থাকিবচোন ভিডিঅ'টো। A few moments later. চিভিলৰ পৰা আহিলোঁগৈ। আহি গা পা ধুই ভাত পানী খালোঁ। কিন্তু মোৰ ডিঙি শিৰৰ বিষ আৰু মানে তাত ঔষধ দিছে। জ্বৰ উঠে বুলি কৈছোঁ যে, সেইটো কাৰণে পেৰাচিটামল আৰু গেছৰ ঔষধ দিছে। মই ঔষধকেইটা দেখুৱাম আপোনালোকক। মোক কৈছোঁ যে শিৰৰ বিষত মোৰ শিৰডাল কিবা লৰচৰ হৈছে নে কি হৈছে সেইটো চাব দিছোঁ। চুইটো আজিকালি কোনো পধ্যে নাচায় কৰোণা হোৱাৰ পৰা। মানে আঁতৰৰ পৰাই কি হৈছে সোধে, ডাইৰেক্ট মেডিচিন লিখে আৰু মেডিচিনকেইটাও কি দিছে, পেৰাচিটামল আৰু এটা গেছৰ। এইটো এটা গেছৰ বটল দিছে আৰু খাই আছোঁ। উৰিয়ে গ'ল। এয়া পেৰাচিটামল দিছে। খালে জানো মানুহৰ ডিঙি শিৰ ভাল হয় কওকচোন আপোনালোকে। কি ক'ব, মই এইটো কাৰণে চিভিলত নেদেখুৱাওঁ বুলি কৈছিলোঁ। চিভিলৰ ডক্তৰ মানে কৈছোঁ নহয়, ক'বলৈ বাকী নাই। এনেকুৱাই কৰে আজিকালি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ মই নাজিৰাৰ বিদায় লৈছোঁ। প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব। আজি চবে বেৰাতৰ নামাজ পঢ়িলোঁ। নামাজ পঢ়ি আহিছোঁ আৰু বাকী তেনেকুৱা একো আমাৰ ইয়াত নকৰে, সেইকাৰণে দেখুওৱা নাই। খালি অকল নামাজেই পঢ়ে কাৰণে নামাজ পঢ়িলোঁ। কিন্তু আমাৰ মাহঁতৰ তাত কিন্তু এয়া ৰুটি মানে চুজি বা হালোৱা বনাই পেলাই খোৱা হয়, ভাত খোৱা কৰে। কিন্তু ইয়াত তেনেকুৱা একো নাই, সেইটো কাৰণে নামাজ পঢ়িলোঁ। সেয়াই আপোনালোকক দেখুওৱা নাই, মানে মই কৈছোঁ আৰু যে নামাজ পঢ়িলোঁ মই। আপোনালোকেও পঢ়িলেনে কমেণ্ট কৰিব।